28খন জিলাক বানপানীয়ে আক্ৰান্ত কৰিছে আপোনালোক সকলোৱে জানে যে আমাৰ এইবাৰৰ বানপানীত প্ৰায় 84 ৰেভিনিউ সাৰ্কেল এফেক্টেড হৈছে 84টা ৰাজহ চক্ৰ আৰু বৰ্তমানলৈকে আমাৰ হাতত পোৱা পৰিসংখ্যা অনুসৰি 2208খন গাঁও আমাৰ বানপানীয়ে এফেক্ট কৰিছে যোৱা কালি নিখালৈকে যেটো বাতৰি আৰু 11,34,446 জন গৰাকী জনসংখ্যাক এই ফ্লাডে বা এই বানপানীয়ে চুই গৈছে যদি আমি ক্ষয়ক্ষতিৰ পৰিমাণলৈকে চাব যাওঁ তেতিয়া হলে ফাৰ্স্ট ওয়েভ সেকেন্ড ওয়েভ এই ধৰণে আমি ক্ষয়ক্ষতিৰ এটা বিখত হিসাব উলিয়াব লাগিব আৰু সেইবাবে আমি ইতিমধ্যে জিলা উপায়ুক্ত সকলক বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ ক্ষয়ক্ষতিৰ বিতং তথ্য সংগ্ৰহ কৰাৰ বাবে যুদ্ধকালীন গতিত সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিছো আমাৰ ৰাজ্যত সাধাৰণতে ধাৰণা কৰা হয় যে জলসম্পদ বিভাগে মথাউৰি বনায় কিন্তু দৰাচলতে জলসম্পদ বিভাগৰ লগতে কৃষি বিভাগ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আন বিভিন্ন ডিপাৰ্টমেন্টেও মথাউৰি বনায় ক্ষয়ক্ষতিৰ পৰা যদি চাব যাওঁ জলসম্পদ আৰু আন গোটেই কেইটা বিভাগৰ আমি যদি এটা কিউমুলেটিভ ডেটা চাওঁ তেতিয়ালে এইবাৰ 40টা মথাউৰি এই ঘটনাত বা এই বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ ভিতৰত বঙাইগাঁও জিলাত 2টা কাছাৰ জিলাত 3টা দৰং জিলাত 3টা ডিব্ৰুগড়ত 1টা গোৱালপাৰাত 1টা গোলাঘাটত 1টা হাইলাকান্দিত 3টা কামৰূপত 1টা কাৰ্বি আলঙত 2টা কৰিমগঞ্জত 6টা লখিমপুৰত 3টা মাজুলীত 1টা নগাঁৱত 2টা নলবাৰীত 6টা শোণিতপুৰত 2টা তামুলপুৰত 1টা আৰু ওদালগুৰিত 2টা ইয়াৰ ভিতৰত ডিব্ৰুগড় গোলাঘাট আৰু মাজুলী নগাঁৱত ক্ষতিগ্ৰস্ত হোৱা 4টা মথাউৰি জলসম্পদ বিভাগৰ আন দৰং জিলাতো এটা মথাউৰি জলসম্পদ বিভাগৰ কিন্তু কম বেছি পৰিমাণে আন বিভাগেও নিৰ্মাণ কৰা মথাউৰিসমূহ এই ফ্লাডৰ সময়ত এফেক্ট হৈছে এতিয়ালৈকে আমাৰ হাতত পোৱা খবৰ মতে 922টা পথ বা ৰাস্তা এই বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে 52খন দলং এই বানপানীত ভাঙি পৰিছে 52খন দলং এতিয়ালৈকে এই বানপানীত ভাঙিছে এই গোটেই বানপানীৰ সময়ত দুৰ্ভাগ্যজনকভাৱে 38 গৰাকী লোকৰ মৃত্যু হৈছে আৰু কামৰূপ জিলাৰ আৰবান ফ্লাডিংত এজন লোকৰ মৃত্যু হৈছে আজিও ডিব্ৰুগড়ত 1টা দৰঙত 2টা বিশ্বনাথত 1টা আৰু গোলাঘাটত 1টা মৃত্যুৰ বাতৰি আমালৈকে আহিছে বানপানীৰ সময়ত এনডিআৰএফৰ কেইবাটাও বেটেলিয়নে ইয়াতে কাম কৰি আছে এছডিআৰএফেও কাম কৰি আছে আৰু য'ত য'ত প্ৰয়োজন বিশেষকৈ কেইদিনমান আগতে জোনাই আৰু ডিব্ৰুগড়ত আমি মেৰুন হৈ থকা এছডিআৰএফৰ জোৱান আৰু জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে আমি বায়ু সেনাৰো সহায় লৈছো আৰু এই মুহূৰ্তলৈকে আমি যথেষ্ট লোকক আমি সহায় কৰাৰ বাবে চেষ্টা কৰিছো প্ৰয়োজনীয় পুঁজি জিলা উপায়ুক্ত সমূহলৈকে মুকলি কৰি দিয়া হৈছে
এই সময়লৈকে আমি প্ৰায় 19,000 মেট্ৰিক টন চাউল ৰিলিফ বা ৰিহেবিলিটেশ্যনৰ কাৰণে আমি ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ সক্ষম হৈছোঁ। আমাৰ লক্ষ্য হৈছে যে দুৰ্যোগৰ সময়ত যিখিনি ৰাইজ আক্ৰান্ত হৈছে, যোৱা কালিৰ পৰা বানপানী অকণমান হ্ৰাস পাইছে, আমি আশা কৰিব পাৰোঁ যে নতুনকৈ যদি বৰষুণ নহয় তে দ্বিতীয় ৱেভটোৰ যিটো প্ৰভাৱ সি অহা দুদিনৰ ভিতৰত নিৰাময় হ'ব। কিন্তু আগৰ অভিজ্ঞতা মতে জুলাই মাহত থাৰ্ড ৱেভ এটাও আহে। আগত আমি ফাৰ্ষ্ট ৱেভ, ছেকেণ্ড ৱেভ, থাৰ্ড ৱেভ তিনিওটা ৱেভ সম্পূৰ্ণ হোৱাৰ পিছত আমি ডেমেজ এছেছমেণ্ট কৰিছিলোঁ। কিন্তু আজি আমি কেবিনেটত নিৰ্ণয় ল'লোঁ যে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যিমানটাই ৱেভ নহওক কিয় 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰোঁ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে, পশুধনৰ বাবে, য'ত যেনেকৈ আমি যি ধৰণে ৰাইজক পাৰোঁ আমি সহায় কৰিম। আৰু সেই উদ্দেশ্যে বিষয়াসকলক সচেতন কৰিবৰ বাবে, চেন্সিটাইজ কৰিবৰ কাৰণে আমাৰ কেইবাজনো মন্ত্ৰী অহা কালিৰ পৰা বিভিন্ন জিলাত 3 দিনৰ কাৰণে বাহৰ কৰিব। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাস অহা 3 দিনৰ কাৰণে তেওঁ বাহৰ পাতিব। চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মহানে 3 দিন বাহৰ পাতিব। চাৰ্কুল অফিচাৰ, DC সকলোৰ লগত ঘূৰি যাতে ডেমেজ ৰিপৰ্টিংটো খুব সোনকালে আহে, পৰ্টেলত আপলোড হয়, আমি যাতে তেওঁলোকক প্ৰয়োজনীয় সুবিধাখিনি দিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব। শিৱসাগৰ আৰু যোৰহাট জিলাত মন্ত্ৰী বিমল বৰা অহা 3 দিনৰ বাবে বাহৰ পাতিব। ধেমাজি আৰু লখিমপুৰ জিলাত ডক্টৰ ৰণোজ পেগুৱে বাহৰ পাতিব। বিশ্বনাথ, শোণিতপুৰ আৰু দৰং জিলাত অহা 3 দিনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা বাহৰ পাতিব। গোলাঘাট জিলাত অজন্তা নেওগ তেওঁ 3 দিনৰ বাবে বাহৰ পাতিব। নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই বাহৰ পাতিব। মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাহৰ পাতিব। আৰু ওদালগুৰিত নন্দিতা গাৰ্লোচা বাহৰ পাতিব। বৰাক উপত্যকাত বানপানীৰ ক্ষতিৰ বুজ ল'বলৈ আমাৰ মন্ত্ৰীসভাৰ দল এটা অহা সপ্তাহত বৰাক উপত্যকালৈ যাব। আৰু ময়ো এই মাহত 3-4 দিনৰ এটা দীঘলীয়া কাৰ্যসূচী লৈ বৰাক উপত্যকালৈকে যাম, যাতে তাৰো জনসাধাৰণক আমি 15 আগষ্টৰ আগতে সহায় কৰিব পাৰোঁ। মন্ত্ৰীসকলৰ উপৰিও মই নিজেও বান ক্ষতিগ্ৰস্ত জিলাখিনিত যাবৰ বাবে চেষ্টা কৰিম। অহাকালি মাজুলী আৰু পৰহি ডিব্ৰুগড় জিলা মই নিজেও ভ্ৰমণ কৰিম। মই আশা কৰোঁ যে ছেপ্টেম্বৰ, অক্টোবৰ মাহত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠান, ক্ষতিগ্ৰস্ত হোৱা অংগনবাদী কেন্দ্ৰ, ক্ষতিগ্ৰস্ত হোৱা ৰাস্তা, ক্ষতিগ্ৰস্ত হোৱা মথাউৰিখিনিৰ পুনৰ নিৰ্মাণৰ বাবেও আমি পুঁজি আদিৰ অনুমোদন জনাব পাৰিম, যাতে মাৰ্চৰ আগতে ডেমেজ হোৱা গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আগৰ ৰূপলৈ লৈ আহিব পাৰোঁ। আজিৰ কেবিনেটত বানপানীৰ ওপৰত এইখিনি আলোচনা হৈছিল। আপোনালোকক সম্বোধন কৰাৰ পিছতেই মই DC সকলৰ লগতো এতিয়া ভিডিঅ' কনফাৰেন্সৰ সৈতে জড়িত হ'ম। তেওঁলোককো কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তখিনিৰ বিষয়ে অৱগত কৰিম। ইয়াৰ উপৰিও কেবিনেটত কেইটামান আমাৰ প্ৰত্যেক কেবিনেটতে প্ৰত্যেক সপ্তাহতে আমি কিছু ভাল সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু সেই বিষয়ে আপোনালোকক মই থুলমূলকৈ জনাইছোঁ, যিহেতু আপোনালোকৰ মাজত আহিছোঁ। যোৱা সপ্তাহত মই কোৱাৰ দৰে আমাৰ কেবিনেটে আজি
মই ঘোষণা কৰিছিলোঁ 35টা, কিন্তু 37টা নতুন স্থানত আমাৰ কিডনি ডায়ালিসিস সেন্টাৰ বনাবৰ বাবে অনুমোদন দিয়ে। ৰাজ্যৰ 22খন জিলা আৰু মেডিকেল কলেজত 50টা বেডৰ 22টা ICU বনাবৰ বাবে 522 কোটি টকাৰ এটা খুব বিশেষ প্ৰকল্প এটা আজি হাতত লৈছে। অৰ্থাৎ প্ৰত্যেকখন জিলাতে ICU নাটনি আছে, গতিকে 22খন জিলাত আমি একোটাকৈ ICU বনাম। প্ৰতিটো ICUৰ বাবে আমি 23 কোটিকৈ টকা খৰচ কৰিম আৰু এই ICU খিনি আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাবৰ বাবে যত্ন কৰিম। কাৰণ কেতিয়াবা চৰকাৰে ICU বনালেও তাত ডক্টৰ নথকাৰ কাৰণে ICU বিলাক নচলে, সেইকাৰণে এই ICU খিনি আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাবৰ বাবে যত্ন কৰিম। কোনোবা হস্পিটালৰ লগত, প্ৰাইভেট হস্পিটালৰ লগত আমি টাই আপ কৰিম। ৰোগীয়ে মাচুলটো চৰকাৰী দিব, গেপখিনি চৰকাৰে দিব। ৰোগীয়ে মাচুলটো প্ৰাইভেট হস্পিটালক দিব নালাগে, ৰোগীয়ে চৰকাৰী নিৰীক্ষত দিব। কিন্তু চৰকাৰী নিৰীক্ষতকৈ পাব্লিক প্ৰাইভেট হস্পিটালখনক যিখিনি অতিৰিক্ত দিব লাগিব সেইখিনি চৰকাৰে নিজৰ বাজেটৰ পৰা দিব। যেনেকৈ আমাৰ কিডনি ডায়ালিসিস সেন্টাৰ কেইটা আমি এপলো হস্পিটালৰ লগত লগ লাগি চলাওঁ, তেনেকৈ আমি ভাৰতবৰ্ষত কোনোবা ডাঙৰ প্ৰাইভেট চেইন এটাৰ লগত পিছত টেণ্ডাৰ কৰি আমি চিন্তা কৰিম যে কোনোবাই আমাৰ হৈ ICU খিনি চলাব পাৰে নেকি। কিন্তু পেচেণ্টে তাৰ কাৰণে কোনো এপলক ফিজ দিব নালাগে, পেচেণ্টে চৰকাৰী নিৰীক্ষক দিলেই হ'ব, অতিৰিক্তখিনি চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব। আজি এটা আমি নতুনকৈ আপোনালোকে জানে যে অসম গভৰ্ণমেণ্ট আৰু টাটা ট্ৰাষ্টে লগ লাগি আমি 17খন কেঞ্চাৰ হস্পিটাল হয় নিৰ্মাণ কৰিলোঁ, নহ'লে আমি নিৰ্মাণৰ কাম আমি অব্যাহত ৰাখিছোঁ। এই যিটো টাটা ট্ৰাষ্টৰ লগত আমাৰ এগ্ৰিমেণ্ট আছিল, এই এগ্ৰিমেণ্টটো শেষ হৈছে। হস্পিটালখিনি চলাবৰ কাৰণে আজিৰ কেবিনেটে আৰু 5 বছৰলৈকে আমাৰ যিটো বুজাবুজিৰ চুক্তি তাক বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। আৰু এই গোটেই প্ৰজেক্টটোত অসম চৰকাৰে 2803 কোটি টকা খৰচ কৰিব আৰু টাটা ট্ৰাষ্টে আমাক এই গোটেই প্ৰজেক্টটোৰ কাৰণে তেওঁলোকে টাটা ট্ৰাষ্টৰ পৰা 1100 কোটি টকা তেওঁলোকে আগবঢ়াব। তাৰমানে টোটেল অসম চৰকাৰৰ খৰচ হ'ব আমাৰ 2803 কোটি টকা, টাটা ট্ৰাষ্টৰ খৰচ হ'ব 1100 কোটি টকা। ইয়াৰ আমি MOU কৰিম, সিদিনাখন আমি আপোনালোকক মাতিম আৰু তেতিয়া আমি ভাল কৰি কথাখিনি আমি আৰু আলোচনা কৰিব পাৰিম। আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন APSCৰ পৰীক্ষা হ'লেও ST আৰু SC ল'ৰা ছোৱালীবিলাকে ক'তো মাচুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে ST আৰু SC কেটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেণ্ট এক্সামত তেওঁলোকে মাচুল ভৰিব নালাগে। আমাৰ কিছু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো পৰাই মাচুল নলওঁ, কিন্তু APSC আদি পৰীক্ষাত মাচুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যিটো নিয়ম সেইটো থাকিবই, কিন্তু গেজেটেড লেভেলতো ST আৰু SC ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাচুল দিব নালাগে। মুখ্যতঃ আমি বানপানীৰ কথা আজি কেবিনেটত আলোচনা কৰিছিলোঁ। সৰু এটা সিদ্ধান্ত আজি আমি লৈছোঁ। অসম গভৰ্ণমেণ্টে 2009 চনত বৰডিকৰাইত এটা হাইড্ৰ পাৱাৰ প্ৰজেক্ট বনাবৰ কাৰণে সিদ্ধান্ত লৈছিলে।
নেকন পাৱাৰ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড বুলি এটা সংস্থাক এই কামটো কৰিবৰ কাৰণে নিৰ্দেশ দিছিলে 2015 চনত তেওঁলোকে গম পালে যে ইয়াত এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স নাই প্ৰজেক্টটো বন্ধ কৰি দিলে হাই কোৰ্টৰ অৰ্ডাৰৰ কাৰণে আমি নেকন পাৱাৰ্ছক 100 কোটি টকা কম্পেনসেশন দিবলগীয়া হ'ল কিন্তু এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স নথকাকৈ প্ৰথমতে এই প্ৰজেক্টটো হাতত লোৱাটো এটা ডাঙৰ ভুল আছিল আৰু পিছতো প্ৰজেক্টটো ক্লিয়াৰেন্স নলয় পাৱাৰ ক্লিয়াৰেন্স নলয় 2015 ত অসম গভৰ্ণমেণ্টে হঠাতে প্ৰজেক্টটো বন্ধ কৰি দিলে কাৰো ওপৰত একচনো নললে যে প্ৰজেক্টটো আৰম্ভ কিয় কৰা হৈছিল উইদাউট এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স এই গুটেই ঘটনাটো কি প্ৰেক্ষাপটত আগবাঢ়িছিলে কি প্ৰেক্ষাপটত চৰকাৰক হাই কোৰ্টৰ নিৰ্দেশ মতে চৰকাৰে ইমান কোটি টকা কম্পেনসেশন দিবলগীয়া হ'ল এই গুটেই কেছটো ইনকুৱাৰি কৰাৰ কাৰণে কেবিনেটে আজি সিবিআই লৈকে ৰেফাৰ কৰিছে এটো সিবিআই ইনকুৱাৰি কৰিব যে কি কাৰণে উইদাউট এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স বৰডিকৰা এখন ৰিজাৰ্ভ ফৰেষ্টত কামো কৰিলে কামটো আগবাঢ়ি গ'ল আগবাঢ়ি যোৱাৰ পিছত কেতিয়াবা ফৰেষ্ট ক্লিয়াৰেন্স নললেও অন্তত আমি ক্লিয়াৰেন্সটো লৈ কামখিনি চলাই যাব পাৰিলোহেঁতেন এব্ৰাপ্টলি গভৰ্ণমেণ্টে 2015 চনত এটো ভায়েবল নহয় বুলি বন্ধ কৰি দিলে 2009 ত আৰম্ভ কৰিলে 15 ত বন্ধ কৰি দিলে মাজত চৰকাৰৰ হাতৰ পৰা 100 কোটি টকা আমি নেকন পাৱাৰ্ছক দিবলগীয়া হ'ল रुड़की आईआईटीओ कलेजे दिबई লাগিব गुवाहाटी हाईकोर्टेও कले दिबई লাগিব এই গুটে ঘটনাটো তদন্ত কৰিবৰ বাবে আজি কেবিনেটে সিবিআই লৈকে ৰেফাৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে মোটামুটি এখিনি আছিল বানপানীৰ ওপৰত যদি আপোনালোকে কিবা খুদিব খুজে খুদিব পাৰে মই বুজাই দিছো সহজ ভাষাত পিছত গভৰ্ণমেণ্টে এটা প্ৰেছ ৰিলিজ দিব যাতে বুজি পায় নেকন পাৱাৰ্ছ বুলি এটা সংস্থা আছিল 2009 চনত সেই সংস্থাটো গভৰ্ণমেণ্টে 5 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবৰ বাবে বৰডিকৰাইত এটা পাৱাৰ প্ৰজেক্ট কৰিব দিলে তেওঁলোকে কন্ট্ৰাক্ট পালে তেওঁলোকে কাম কৰি গৈ থাকিলে 12 চনত ফৰেষ্টে তেওঁলোকক 3 বছৰ পিছত কলে যে আপোনালোকে কাম বন্ধ কৰক আপোনালোকৰ পাৰমিশন নাই ফৰেষ্ট ক্লিয়াৰেন্স নাই তেতিয়া গভৰ্ণমেণ্টে কি কৰিব লাগিছিল যে ব্যাকডেটত হলো ফৰেষ্ট ক্লিয়াৰেন্সটো ভাৰত চৰকাৰৰ লগত কথা পাতি আনিব লাগিছিল তেওঁলোকে ফৰেষ্ট ক্লিয়াৰেন্সটো নানি 15 চনত সিদ্ধান্ত ললে যে আমি আৰু ফৰেষ্ট ক্লিয়াৰেন্স লব না যাও কোম্পানীটোৱে যি কৰিলে কামটো বন্ধ কৰি দিয়া আৰু তেওঁলোকক কম্পেনসেশন দি দিয়া ফলত প্ৰায় 100 crores 98 crores গভৰ্ণমেণ্টৰ ক্ষতি হ'ল বিষয়টো এনেকে ফাইলটো চলি আছিল প্ৰথমবাৰ আজি কেবিনেটৰ নজৰত আহিলে ইমান দিনৰ পিছত আমি মেটাৰটো সিবিআই লৈকে পঠিয়াইছো ইয়াতে কোনো তাৰ আপাৰ লিমিট নাই যিমান টকাৰ প্ৰয়োজন সিমান টকা আমি দিম আমাৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিমান টকাৰ প্ৰয়োজন আজিৰ দিনত ভাৰত চৰকাৰৰ পৰা আমাৰ 1300 কোটি টকা আমাৰ হাতত আছে গতিকে আমি আমাৰ এতিয়ালৈকে 100 কোটিও খৰচ হোৱা নাই গতিকে আমাৰ লগত স্পেচটো বহুত খেনি আছে আমি ৰাইজক সহায় কৰাত উইদিন নৰ্মছ ৰাইজক সহায় কৰাত টকা পইচাৰ কোনো অসুবিধা নাই খালি এটো উইদিন নৰ্মছ হ'ব লাগে উইদিন নৰ্মছ হলে আজি আমাৰ হাতত মই অফুৰন্ত বুলি নকওঁ কিন্তু পৰ্যাপ্ত পুঁজি আছে আমি মানুহক সহায় কৰাত কোনো অসুবিধা নাই আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লাগিলে মই আৰু টকা দিম এই কাৰণে মই ডিসি সকলকো আজি কম যাতে উদাৰভাৱে সকলোকে সহায় কৰে স্যাৰ বানপানী সময়ত বা বানপানীৰ পিছত যেটো হেল্থ ইস্যু বিলাক কিন্তু আহে এটো আপোনাৰ কেনেধৰণে এতিয়া যিমান জায়গাত ফ্লাড হৈছে ৰিলিফ আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে যি ধৰণে কাম কৰি আছে লগত হেলথ ডিপাৰ্টমেণ্টেও কাম কৰি আছে আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টকো আমি এবাৰ এক্টিভ কৰি ৰাখিছো
বানপানীৰ পিছত কলেৰা আদিৰ সমস্যা আহে মই আশা কৰোঁ যে সেই সমস্যাবিলাক এইবাৰ আমি সফলতাৰে যুঁজিব পাৰিম অসুবিধা নহ'ব বুলি মই ভাবিছোঁ সাধাৰণতে কোনোবা এটা জেগাত মথাউৰি ভাঙিলে প্ৰথম 24 ঘণ্টাত গোটেইখিনি যা যোগাৰ কৰোঁতে অলপ সমস্যা হয় কিন্তু যোৱা দুদিন মন্ত্ৰী ৰঞ্জিত দাস ডিব্ৰুগড়ত আছিলে পীযুষ হাজৰিকা আজি মাজুলীৰ পৰা আহিছে যোৱাকালিও মই গোলাঘাট আৰু কলিয়াবৰ ঘূৰি আহিছোঁ কলিয়াবৰত যোৱা কালি মাত্ৰ মথাউৰিটো ভঙাৰ কাৰণে অলপ দুই এটা অসুবিধা মানুহে পাইছিল কিন্তু আজি ৰিলিফ পাইছে আৰু মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছে যে কলিয়াবৰত আপুনি কালি গৈছিলে কিন্তু আজি তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকৰ প্ৰতিবাদটোৰ কাৰণটো বেলেগ 2017ৰ বানপানীত কিবা টকা পোৱা নাছিলে এটা সেইটো খোৱা বস্তু নোপোৱাৰ প্ৰতিবাদ নহয় এইটো পুৰণি ক্ষোভৰ প্ৰতিবাদ 2017ত এটা বানপানী হৈছিলে আমি বানপানীৰ মানুহখিনিক ক্ষতিপূৰণ দিছিলোঁ কিন্তু কিছু মানুহে ক্ষতিপূৰণ পোৱা নাছিলে গতিকে 17 চনৰ ক্ষোভটো আজি যিহেতু আকৌ বানপানী হ'ল গতিকে মন্ত্ৰী কেশৱ মহন্তৰ ওপৰত তেওঁলোকে পুৰণা ক্ষোভটো উদ্গীৰণ কৰিছে মই বেয়া পোৱা নাই ঠিক আছে যদি সঁচাই কোনোবাই পোৱা নাছিলে 17ত আমি ইনকুৱাৰী কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু এটা আজি নোপোৱাৰ কথা নহয় এই মানুহখিনিক যোৱাকালিও মই লগ পাই আহিছোঁ খংটো আজি নহয় 17 চনৰ খং আৰু মাজুলীৰ বিষয়ে যেটো আপুনি নিজেও গৈছিলে মাজুলীৰ যেটো পৰিৱেশ হৈছে মাজুলীৰ পৰিৱেশৰ বিষয়ে তেখেতে কালি মই যাম ৰিলিফটো কোনো মানুহে কোনো কমিছে আৰু আজি পানীও কমিছে এছটি এছচিৰ ক্ষেত্ৰত গেজেটেড অফিচাৰ এইটো এটা সব কিছুমান কাম আমি এছটি এছচি ল'ৰা ছোৱালীখানে কৰোঁ বাবা চাহেব আম্বেদকাৰে কৈ গৈছিলে গতিকে এছটি এছচি হোৱা দিনাখনে আৰু জেনেৰেলৰ প্ৰশ্নটো নানো পিছত আকৌ জেনেৰেলো পাই যাব কিছুমান কাম সংবিধানৰ আৰ্টিকল 14তে কৈ দিছে যে গভৰ্ণমেণ্টে কিছুমান কাম অকল এছটি এছচিৰ কাৰণেই কৰিব লাগে তেওঁলোকে অলপ পাব লাগে সব বস্তু যদি সকলোৰে কাৰণে দি দিওঁ তেনে এছটি এছচি মানুহখিনিয়ে নাভাবিব যে আমাকো চৰকাৰে স্পেচিয়েলি চাই গতিকে দুটা দিন তেওঁলোকৰ কাৰণে থাকিব দিয়ক ছমাহ পিছত সকলোকে কৈ দিম ইয়াত হাৰ্ডলি কেই টকা উঠে থাৰ্ড গেট আৰু ফৰ্থ গেটটো চবেই ফ্ৰীয়ে কৰে অকল লোকসেৱা আয়োগৰ পৰীক্ষা কেইটা